প্ৰথমে আমি বাইহাটা লাইভ হলেও অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি গোপাল মন্দিৰৰ এই জন্ম উৎসৱটি আহি এইবেলি 43টা বছৰ অতিবাহিত হৈ যোৱাৰ ভিতৰত 44 সংখ্যক আমি জন্মাষ্টমীত উপনীত হৈছোঁ। গতিকে সকলো ৰাইজৰ মৰম চেনেহ সুন্দৰভাৱে পাইছোঁ আৰু ৰাইজৰ মৰম চেনেহৰ কাৰণে ইমানখিনি আগুৱাই যাবৰ কাৰণে সক্ষম হৈছোঁ। ৰাতিপুৱাৰ পৰা কাৰ্যসূচী আমাৰ আৰম্ভণিৰে পৰা আমাৰ ৰাতিপুৱা পতাকা উত্তোলনৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ফাংচন আমাৰ চলি যায়। তাৰপিছত আমাৰ প্ৰীতি ভোজৰো এটা ব্যৱস্থা কৰা হৈছে। ইয়াৰ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সন্মানীয় ৰাইজ আহি আমাক উৎসাহিত কৰিছে আৰু সকলোকে এটি মৰম চেনেহেৰে আমাৰ দুপৰীয়াৰ আহাৰ সাজ আমি খুৱাবলৈ সক্ষম হৈছোঁ। আৰু এতিয়ালৈকে সুন্দৰভাৱে সেই কাৰ্যক্ৰমণিকাৰে সন্ধিয়াৰ এই ৰভাতলিখন সৌন্দৰ্য কৰি বঢ়াই ৰখাৰ কাৰণে সুন্দৰভাৱে আমি মহিলা নাগাৰা নাম ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে ৰাইজৰ মৰম চেনেহত সুন্দৰভাৱে নাগাৰা নাম পৰিচালনা হৈ আছে। 1982 চনতে স্থাপন কৰা হৈছিল। এই মন্দিৰটো আচলতে ওপৰত আছিলে। ইয়াৰ যেতিয়া DRDO ইয়াত অধিগ্ৰহণ কৰিলে তাৰপিছত মন্দিৰটো আমাক DRDO ইয়াতে আমাক ভাল এটা সুবিধা কৰি দিলে তেখেতসকলে। আৰু তেতিয়াৰ পৰা এই মন্দিৰটোৰ কাম কাজ চলি আছে আৰু মানে যথেষ্ট সঁহাৰি আছে, ইয়াত ৰাইজৰ সঁহাৰি আছে আৰু বাহিৰৰ পৰা আমি যথেষ্ট পৰিমাণে সঁহাৰি পাওঁ আৰু চৰকাৰৰ পৰা মানে পৰ্যাপ্ত পৰিমাণে নহ'লেও আমি যিখিনি আমি পাই আছোঁ এতিয়ালৈকে। তোমাক চিনি পোৱাত মোৰ বহুত পলম হ'ল। আচলতে তুমি গোৱালপুত্ৰ নহয়।